মোৰ কোনো হেঁপাহ নাই। তথাপিতো মই কৈছো আপোনালোকক, যাৰ গান শুনি আমি ডাঙৰ হৈছো, যাৰ গান শুনি আমি জীৱনটো জীয়াব শিকিছো, যাৰ গানে আমাক আজীৱন জীয়াই ৰাখিব, মৃত্যু পৰ্যন্ত যাৰ গীত শুনিম, সেই মানুহজন নাই বুলি ক'ব লাগিলে কিমান কষ্ট হয় সেই কথাটো মই অন্তত অনুভৱ কৰিছো, আপুনিও হয়তো অনুভৱ কৰিছে। এই খবৰটো মোৰ দিবলৈ কেতিয়াও মন নাছিল। মই আপোনালোকক জনাইছো যে আমাৰ সকলোৰে আটাইতকৈ প্ৰাণৰ শিল্পীগৰাকী যি আমাৰ ইয়াতে আছে, তেওঁ নাই বুলি খবৰ এটা আহিছে। ছিংগাপুৰত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল, তেওঁ সাগৰত পৰিলে। সাগৰত পৰাৰ পিছত তেওঁ নাই বুলি খবৰটো আহিলে। হঠাৎ তেওঁ অসুস্থ হৈ গৈছিলে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে। আৰু হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত এই মুহূৰ্তত যিটো ডাঙৰ খবৰটো আহিছে যে তেওঁ আৰু নাই। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা উমৰ হক, জুবিন দা উমৰ হক, জুবিন দা উমৰ হক।